নমস্কাৰ ৰাইজ, আজি আকৌ ভাবিছোঁ এটা ব্লগ দিওঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আজিও আছে মই গা পা ধুই সকলো কামবোৰ কৰি ল'লোঁ আৰু আপোনাক বতৰটো অকণমান দেখাই দিওঁ। এইফালে বতৰটো দেখিছেনে, অকণমান ডাৱৰীয়া টাইপ হৈ আছে। ৰাতিপুৱা কিন্তু বৰষুণ অকণমান পৰিছিলে, কিন্তু এতিয়া বন্ধ পূৰা। আকৌ এতিয়া বতৰটো এনেকুৱা কৰিছে, দেখিছেনে। আৰু এইফালে দেখিছেনে ছাগলীৰ অৱস্থা কি হ'ব মানে। ছাগলী চব মই বোলে এইটো এৰাই দিওঁ, এইফালে আকৌ ডাৱৰি আছে দেখিছেনে। আকৌ পাকঘৰলৈ আহিছোঁ, যিহেতুকে মন্দিৰলৈ যাব লাগে অকণমান। এয়া পৰঠা ডাঙৰ বাবু ভাল পায়, তাৰ কাৰণে বনাইছোঁ। এতিয়া সৰু বাবুৱে আকৌ পৰঠাটো ভাল নাপায়, তাৰ কাৰণে মই লুচি আকৌ বনাইছোঁ, এক্সট্ৰা কৰি লুচিও বনালোঁ। বেছি বনোৱা নাই, দুখন বনাইছোঁ, দুয়োৰ কাৰণে হ'ব। আৰু মই যিহেতুকে মন্দিৰলৈ যাম, এতিয়া আৰু খোৱা নহয়, মন্দিৰৰ পৰা আহি কিনে খাম। আৰু এয়া লুচি সৰু সৰুকৈ বনাইছোঁ কেইখনমান। তাক গা পা ধুৱাই এয়া খোৱাও ল'লোঁ, তাৰপিছত আৰু আহি পালোঁ মন্দিৰ, আপোনাক দেখাই দিলোঁ। এইটো আমাৰ গাঁৱৰ ওচৰৰে হয় অকণমান। আমি বাৰু চোৱাত অকণমান দেৰি হ'ল, কাৰণ দেউৰী গুচি গ'ল যিহেতুকে। তেহেঁতক কোৱাই আছিলে, তথাপি তেওঁ পাহৰিছিলে চাগে। তেওঁ আকৌ তলাটো মাৰি থৈ গৈছিলে, আমি অকণমান ৰখিলোঁ আৰু তাৰপিছত ৰখোতে আহিলে বাৰু। অকণমান ভালকৈ মন্দিৰটো এয়া দেখাই দিছোঁ। এইফালে এইটো লক্ষী মন্দিৰ আমাৰ ওচৰতে যিহেতুকে। মই কিন্তু আগতে এনেকৈ শৰাই লৈ যোৱা নাছিলোঁ, আজি গ'লোঁ শৰাই লৈ। আমাৰ গাঁৱৰে খুৰীমাহঁতো গ'ল, তো সেইকাৰণে এনেকৈ গোটেইকেইটা তাতে মানে নামো ধৰা হ'ল। মই বাৰু অকণমান নাম ধৰিলোঁ, আৰু বেলেগ দিনা মানে এনেকৈ মানে নাম ধৰি পোৱা নাছিলোঁ, নাম ধৰিবলৈ যোৱা নাই তেনেকৈ। তাতে মন্দিৰতে যিহেতুকে আজি অকণমান লক্ষী মাৰ ওচৰত নাম ধৰিলোঁ বাৰু। এই অকণমান নামটো বাৰু শুনিব, মই নামটো চাউণ্ডটো দি দিম বাৰু, শুনিব। ভিতৰ ফাললৈ মন্দিৰৰ মানে কোনো মহিলা তেনেকৈ সোমাব দিয়া নাই, আমাকো সোমাব দিয়া নাই। বাহিৰতে আমি চাকিটো লগাই লৈছোঁ। সেইকাৰণে সৰু সৰু ছোৱালীকেইটাকে ঠগীখন যিহেতু সিহঁতকে পাতিব দিয়া হৈছিলে, দেউৰীৰ লগত আছিলে বাৰু। সিহঁতে যিহেতু ভাঙিলে, আমি যিহেতু ভিতৰলৈ সোমাব নোৱাৰি বুলি কৈছে, তাতে এইটো নিয়ম নাই সোমোৱাৰ ভিতৰত। বাহিৰতে চাকি বন্তি লগাই এতিয়া শৰাই বাৰু ভগাব। আৰু আপোনালোকৰ নামটো যে ধৰিছে, তাত কাৰণ এই মন্দিৰটো আকৌ মানে বনাই হোৱা নাই, তাৰ বাবে তাতে নাম ধৰিবলগীয়া হ'ল, বাৰাণ্ডাখনতে। লক্ষী মা আপোনালোকে দৰ্শন কৰি লওক। আৰু খুব ভাল লাগিলে মন্দিৰত যাই, মানে আগতে তেনেকৈ যোৱা নাছিলোঁ লক্ষী মাৰ মন্দিৰত। আমাৰ প্ৰথমে গৈছোঁ বিয়া হোৱাৰ পিছত। ক'বলৈ গ'লে ভালেখিনি মন্দিৰ দৰ্শন কৰিলোঁ এতিয়ালৈ, কিন্তু ইমান ওচৰতে আছিলে। ইয়াত বাৰু তেনেকৈ মই দৰ্শন কৰা হোৱা নাছিলে, খুব ভাল লাগিলে। আকৌ ঘৰলৈ আহিলোঁ দেই, মন্দিৰৰ পৰা আহিলোঁ। ইয়াৰ পাছত মানুহজনে নিব আহিলে আদালৈ, যিহেতুকে তেওঁৰ ডিউটি। আকৌ পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে সময় দেৰি হৈছে যিহেতুকে, সময় গৈ আছে। তেওঁ ডিউটিত যাম বুলি কৈছে যিহেতুকে সোনকালে মই পনীৰ আৰু বুটৰ দাইল অকণমান বনালোঁ। আমাৰ বুটৰ দাইলটো বনালে কি হয়, পনীৰ যিহেতুকে আজি শনিবাৰ মন্দিৰতো গ'লোঁ, তো সেইকাৰণে পনীৰে আছিলে যিহেতুকে পনীৰে বনালোঁ। আৰু পনীৰটো মই অকণ ফ্ৰাই কৰি লৈছোঁ, কাৰণ সিহঁতে পনীৰটো ফ্ৰাই কৰি ল'লে ভাল পায়। আৰু কিছুমানে বাৰু পনীৰটো ফ্ৰাই নকৰাকৈ বনায়, কিন্তু ময়ো ভাল নাপাওঁ এনেকৈ। পনীৰটো অকণমান ফ্ৰাই কৰিলে আৰু ভাল লাগে। ভিডিঅ'টি এডিটিং কৰাত কিবা বাৰু অকণমান প্ৰব্লেম হ'ব পাৰে। আপোনালোকে যদি কিবা ভুল হৈছে গম পায়, তেতিয়াহ'লে প্লিজ মোক ক্ষমা কৰি দিব। আৰু লগতে যিখিনি ভুল হৈছে আপোনাক শুধৰাই দিব। সেয়াই, পনীৰটো মোৰ ভাজি হ'ল। বহুত বেছি বাৰু মই নাভাজোঁ, অকণমান ফ্ৰাই কৰিলে হ'ল। আৰু আনফালে মই আলুটো অকণমান এনেকৈ ভাজিছোঁ, কেতিয়াবা এনেকৈ খাই ভাল লাগে। আৰু সিদিনা মানে কি বনাইছিলোঁ, কিন্তু আপোনালোকক আলুৰ মানে এনেকৈ বাৰু আপোনালোকে খায়নে নাই ক'বচোন। মই কিন্তু ভাল পাওঁ এনেকৈ আলুটো। আনফালে
অকণমানি ভেন্দি আছিলে আৰু লগতে সৰু জিকা এটা আছিলে, এটা বিলাহী এনেকৈ মিক্স কৰি ভাজি অকণমান টেঙাৰ জোল বনাই দিলোঁ। মানুহটোৱে মানে ভাল পায় কেতিয়াবা এনেকৈ টেঙাৰ জোলখন, যিহেতুকে নিৰামিষ এনেকৈ ভেন্দিকেইটা দি অকণমান মানে পুৰত হৈছিলে ভেন্দিখিনি, তো সেইকাৰণে এনেকৈ বনালোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব।